আজি ৰাতিপুৱাই বোলো গা পা ধুই কেনে মন্দিৰতে চাইকেলখন লৈ গ'লোঁ এয়া বজাৰ হৈ আছে আৰু আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ আমাৰ ইয়াৰে ওচৰৰে মন্দিৰ বজাৰত পুৰণা মন্দিৰ আৰু ভণ্টি আৰু মই গ'লোঁ তাতে ভৰি দুখন ধুই ল'লোঁ আৰু প্ৰথমতে আৰু এয়া কুৱাটো ওচৰতে আছে আৰু মন্দিৰৰ কাষতে বহুত পুৰণি বছৰৰ এই মন্দিৰটো আৰু শিৱ মন্দিৰ আজি তাতে গ'লোঁ ভণ্টিৰ লগত আৰু কুৱাৰ পৰা মই পানী তুলি ল'লোঁ ঘৰৰ পৰা নিয়া নাই আৰু সেইকাৰণে তাৰ কুৱাৰ পৰা পানী তুলি লৈ কেনে আৰু শিৱ বাবাক ঢালিম আৰু আজি প্ৰথম সোমবাৰ শাওণ মাহৰ বোলো মন্দিৰত যাওঁ মনটোও ভাল লাগিব আৰু এয়া নন্দী মহাৰাজ আছে তাতে আৰু পূজাৰীয়ে পূজা কৰাৰ পিছত এয়া ফটা পিন্ধাই দিছে আৰু এয়া প্ৰসাদো দিছে আৰু সকলোকে ভণ্টিক আৰু মোক আমি লৈ কেনে আহিলোঁ আৰু মনটো ভাল লাগে আৰু মন্দিৰলৈ গ'লে বহুত মানুহ গৈছে এইটো বহুত পুৰণা মন্দিৰ হয় ভণ্টি আৰু মই আহিলোঁ পিছত সৰুতে গৈছিলোঁ বহুত আৰু চাইকেলখনত মোবাইল থোৱা ঠাই নাই আৰু চাইকেলখনত থৈ কিনে আমি প্ৰসাদ খাবলৈ ধৰিলোঁ ভণ্টি আৰু মই কথা পাতি আৰু খিচাৰিও দিছিল আমি খাবলৈ নাপালোঁ আজি দেৰি হ'ল গাইজ কি ক'ম আৰু এয়াই আৰু